নমস্কাৰ, মিছেছ ফুকননী ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ৰান্ধিবলৈ লৈছোঁ ক'লা কচু ঠাৰিৰ আঞ্জা, থলুৱা ব্যঞ্জন হয়। আপোনালোককো দেখাবলৈ লৈছোঁ মই কেনেকৈ ৰান্ধিছোঁ, আৰু আপোনালোকেও এদিন ৰান্ধি খাই চাব, খুব ভাল লাগে খাই। আহক এতিয়া আমি চাই লওঁ কেনেকৈ বনাইছোঁ। এইখিনি হ'ল ক'লা কচু ঠাৰি, আৰু লগতে মই লৈছোঁ শুকান মাছ, ভোট জলকীয়া মেইন, এই ভোট জলকীয়া এটা দিম, আৰু লগতে আলু দুটা আৰু এটা পিঁয়াজ। আৰু আহক আমি এতিয়া কেনেদৰে বনাওঁ চাই লওঁ। এই কচুখিনি আমি সৰু সৰুকৈ কাটি ল'ম। কচুখিনি মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। তেলখিনি গৰম হোৱাত আমি তাতে পিঁয়াজ দি দিলোঁ, আৰু লগতে ধনিয়া পাউডাৰ এচামুচ, হালধি পাউডাৰ এচামুচ আৰু জিৰা পাউডাৰ এচামুচ দি আমি পিঁয়াজখিনি ৰঙা হোৱাকৈ ভাজিম। পিঁয়াজখিনি এনেকৈ আমি ৰঙচুৱা পোৱালৈকে ভাজি লৈছোঁ। তাৰ পাছতে ইয়াতে দি দিম আমি শুকান মাছ। মাছকেইখিনি দি আমি এনেকৈ অলপ সময় ভাজি ল'ম, মাছকেইখিনি সিজালৈকে। মাছখিনি সিজিলত আমি কাটি ৰখা কচুখিনি এনেকৈ অলপ অলপকৈ দি সিজিবলৈ দিম। জলকীয়াও লগতে মই দি দিলোঁ মাছৰ লগতে। কচুখিনি গোটেইখিনি মই দি দিলোঁ কেৰাহীত, আৰু এতিয়া পমি যোৱালৈকে লৰাই থাকিম। এতিয়া কচুখিনি আমাৰ অলপ জাহ গৈছে, আৰু তেতিয়া আমি তাতে আলু আৰু নিমখ দি দিম। নিমখ বেছি দিব নালাগে, আৰু পমিব কচু, সেয়েহে আন্দাজ অনুসৰি আপোনালোকে দিব পাৰে। এতিয়া আকৌ এনেদৰে লৰাই লৰাই ঢাকন দি ভাজি থাকিম। আৰু এইদৰে আমি কচুখিনি সিজালৈকে একেবাৰে কম জুইত ভাজি থাকিম, ল' ফ্লেমত। কচুখিনি সিজি যাব একেবাৰে, ঢাকন দি সিজাম। এনেকৈ অলপ সময় আমি সিজিবলৈ দিম। এয়া কচুখিনিৰ পৰা পানী ওলাই ধুনীয়াকৈ উতলি আছে, আৰু এনেকৈ আমি পানীখিনি শুকোৱালৈকে ভাজিয়ে থাকিম আৰু এয়া কচুৰ পৰা পানী ওলাই আছে, আৰু বাকী আছে সিজিবলৈ, আৰু অলপ টাইম লাগিব। কচুখিনি সিজালৈকে আমি ভাজি থাকিম। আৰু এই আমাৰ কচু সিজি গ'ল, খাবৰ বাবে ৰেডি হৈ গ'ল। ভাতৰ লগত বাঢ়ি খাম আমি, খুব জুতি লগা হয়। আপোনালোকে এদিন বনাই খাই চাব। সাধাৰণ ৰেচিপি হয়, কিন্তু খাই বহুতেই ভাল লাগে। ব্যঞ্জনেৰে মোৰ থালিখন ৰেডি হৈ গ'ল। লগতে আছে কঁঠালৰ আচাৰ, আলু পিটিকা, কচু ঠাৰিৰ ভাজি, আৰু প্লেইন দাইল, নেমু, এইবোৰ আৰু আপোনালোকে জানিছেই। এতিয়া আমি খাই দিম। আৰু আপোনালোকেও এদিন এনেকৈ কচু ভাজি বনাই খাই চাব, সঁচাকৈ বহুত সোৱাদ লগা হয়। আৰু ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।